বৰ্তমান সময়ত সমগ্ৰ বিশ্ব আৰু ছ'চিয়েল মিডিয়াত বহুলভাৱে চৰ্চিত বিষয়টি হ'ল ব্লেক হোল আৰু ইয়াৰ প্ৰথমখন ছবি। পিছে ব্লেক হোল কি আৰু ইয়াৰ ছবিখন আমাৰ বাবে ইমান প্ৰয়োজনীয় কিয়? আহক জানিবলৈ চেষ্টা কৰোঁ ছায়েন্স এণ্ড হোৱাট নটৰ এই নতুন ভিডিঅ'টিৰ সৈতে। 1915 চনত এলবাৰ্ট আইনষ্টাইনে জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি আগবঢ়াইছিল, যি মধ্যাকৰ্ষণ অৰ্থাৎ গ্ৰেভিটিক স্থান-কাল বা স্পেচ টাইমৰ জিঅ'মেট্ৰিক বৈশিষ্ট্য হিচাপে দেখুৱাবলৈ সক্ষম হৈছিল। এই থিয়ৰীটোৰ ওপৰত ভৱিষ্যতলৈ এটি ভিডিঅ' নিশ্চয় আগবঢ়াম। পিছে আজি আমি ব্লেক হোলৰ বিষয়েহে আলোচনা কৰিম। এই তত্ত্বটিৰ উত্থাপনৰ প্ৰায় 1 বছৰৰ পিছতেই কাৰ্ল শ্বাৰ্টজাইল্ড নামৰ এজন বিজ্ঞানীয়ে 1916 চনত দেখুৱালে যে আইনষ্টাইনৰ তত্ত্বই মহাকাশত কিছুমান এনে অংশৰ কথা প্ৰেডিক্ট কৰে য'ত মহাকৰ্ষণী শক্তি ইমানেই বেছি যে কোনো বস্তুৱেই এই বলক দমন কৰিব নোৱাৰে আৰু ইয়াৰ ফালে আকৰ্ষিত হয়। এনে বৃহৎ আকৰ্ষণী বলৰ বাবেই ব্ৰহ্মাণ্ডৰ আটাইতকৈ ক্ষীপ্ৰ বস্তু অৰ্থাৎ পোহৰো ইয়াৰ কবলৰ পৰা সাৰি যাব নোৱাৰে, যাৰ বাবে ব্লেক হোল ক'লা বা অন্ধকাৰ হয়। যিহেতু ইয়াৰ পৰা কোনো পোহৰ আমাৰ চকুলৈ নাহে, ইয়াক অবজাৰ্ভ কৰাটো অসম্ভৱ হৈ উঠে। এই তত্ত্বমতে যেতিয়া বিশাল নক্ষত্ৰবোৰে নিজৰ ইন্ধনবোৰ পুৰি শেষ কৰি পেলায়, তেতিয়া ইয়াৰ ওচৰত নিজৰ মহাকৰ্ষণীয় বলক বাধা দিয়াৰ ক্ষমতা নাথাকে আৰু ইয়াৰ নিজৰ মহাকৰ্ষণ শক্তিয়েই নক্ষত্ৰটিক সংকুচিত কৰিবলৈ আৰম্ভ কৰে। এই সংকোচনৰ ফলত নক্ষত্ৰটিৰ সমগ্ৰ ভৰ অতি কম ঠাইত থূপ খাবলৈ আৰম্ভ হয় আৰু জেনেৰেল ৰিলেটিভিটিৰ অনুসৰি যেতিয়া খুব কম স্থানত অৰ্থাৎ স্পেচত অতি বেছি ঘনত্বৰ ভৰ থাকে, তাৰ বাবে অতি শক্তিশালী মহাকৰ্ষণীয় বলৰ সৃষ্টি হয়। যেতিয়া এই ঘনত্ব অত্যাধিক হয়, ই স্থান-কালৰ জিঅ'মেট্ৰিক এনেদৰে প্ৰভাৱ পেলায় যে মহাকৰ্ষণীয় ক্ষেত্ৰখনৰ পৰা কোনো বস্তুৱেই সাৰি যাব নোৱাৰে। মহাকাশৰ এনে এক অংশকে কোৱা হয় কৃষ্ণ গহ্বৰ বা ব্লেক হোল বুলি। এতিয়া প্ৰশ্ন হয়, যদি ব্লেক হোলৰ পৰা পোহৰ সাৰি আহিব নোৱাৰে, ইয়াৰ ছবি কেনেকৈ লোৱা হ'ল আৰু এই ছবিখন ইমান বছৰে ল'ব নোৱাৰাৰ কাৰণ কি আৰু এই ছবিখন ইমান গুৰুত্বপূৰ্ণ কিয়? প্ৰত্যেক ব্লেক হোলৰে এটা পৰিসৰ থাকে যাক কোৱা হয় ইভেণ্ট হৰাইজন। এই পৰিসৰৰ বাহিৰত ব্লেক হোলৰ মহাকৰ্ষণীয় বল ইমান শক্তিশালী নহয়, কিন্তু এই পৰিসৰ পাৰ হোৱাৰ লগে লগে মহাকৰ্ষণীয় বল ইমানেই বাঢ়ি যায় যে কোনো পদাৰ্থ বা শক্তি ইয়াৰ পৰা ওলাই আহিব নোৱাৰে, যাৰ বাবে এই পৰিসৰটোক কোৱা হয় দ্য পইণ্ট অফ ন' ৰিটাৰ্ণ। এই পৰিসৰৰ বাহিৰত বিশাল পৰিমাণৰ পদাৰ্থই অতি ক্ষীপ্ৰ গতিত ব্লেক হোলটোক পৰিদৰ্শন কৰি থাকে। এই পদাৰ্থবোৰৰ বেগ ইমানেই বেছি হয় যে ই ঘৰ্ষণ আৰু মহাকৰ্ষণীয় শক্তিৰ প্ৰভাৱত গৰম হৈ শক্তি এৰিবলৈ আৰম্ভ কৰে। এই শক্তি এক্স-ৰেৰ ৰূপত মহাকাশৰ মাজেদি গতি কৰে। আমি ব্লেক হোলৰ ছবিখনত যি উজ্জ্বল অংশ দেখিবলৈ পাইছোঁ, সেয়া এই পদাৰ্থবোৰে এৰি দিয়া শক্তিৰ প্ৰভাৱ। আৰু মাজ অংশত দেখা পোৱা অন্ধকাৰ অংশই ইভেণ্ট হৰাইজন বা পইণ্ট অফ ন' ৰিটাৰ্ণক বুজাইছে। পোহৰ এই অংশৰ পৰা আমাৰ ওচৰলৈ আহিব নোৱাৰাৰ বাবেই ইয়াক অন্ধকাৰ দেখা গৈছে। ব্লেক হোলৰ ছবি লোৱাৰ পথত থকা প্ৰধান বাধা হ'ল যিবোৰ ব্লেক হোল ৰিলেটিভলি ডাঙৰ, সেইবোৰ আমাৰ পৰা অতি আঁতৰত আছিল আৰু যিবোৰ ব্লেক হোল আমাৰ ওচৰত আছিল, সেইবোৰ আকাৰত ৰিলেটিভলি বহুত সৰু। আমাৰ গেলেক্সিৰ চেণ্টাৰত থকা ব্লেক হোল চেজিটেৰিয়াছ এৰ ভৰ 4 মিলিয়নটা সূৰ্যৰ সমান, কিন্তু ইয়াৰ আকাৰ মাৰ্কিউৰীৰ কক্ষপথৰ সমান মাথো। পৃথিৱীৰ পৰা ইয়াৰ ছবি ল'বলৈ চেষ্টা কৰাটো পৃথিৱীৰ পৰা চন্দ্ৰত থকা এখন ডিভিডিৰ ফটো লোৱাৰ দৰে কথা।
এটা ব্লেক হোলৰ ফটো ল'বলৈ সেই ব্লেক হোলটোৰ ওচৰৰ পৰা পোহৰ আহি আমাৰ ওচৰ পোৱাটো প্ৰয়োজনীয়, যিটো পৃথিৱীৰ বায়ুমণ্ডলৰ বাবে যথেষ্ট কঠিন হৈ পৰে। কিন্তু বতৰৰ ওপৰত কিছু পৰিমাণে নিৰ্ভৰশীল হৈ পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠিত 8টা টেলিস্কোপৰ মাজত সম্পৰ্ক স্থাপন কৰি ব্লেক হোলৰ ওচৰৰ পৰা অহা পোহৰৰ ৰেডিঅ' তৰংগক অবজাৰ্ভ কৰাটো সম্ভৱপৰ আছিল। এই 8টা টেলিস্কোপৰ নেটৱৰ্কটোক কোৱা হয় ইভেণ্ট হৰাইজন টেলিস্কোপ বা EHT। এই প্ৰক্ৰিয়াত জমা হোৱা ডাটাৰ পৰিমাণ ইমানেই বেছি আছিল যে এই ডাটা সৰবৰাহৰ বাবে এৰোপ্লেনৰ ব্যৱহাৰ কৰিব লগা হৈছিল। প্ৰত্যেক টেলিস্কোপে ছবিখনৰ এটা ক্ষুদ্ৰ অংশৰ যোগান ধৰিছিল আৰু পৃথিৱীৰ ৰোটেশ্যনৰ লগে লগে 8টা টেলিস্কোপে পৃথিৱীৰ বিভিন্ন পইণ্টৰ পৰা ডাটা সংগ্ৰহ কৰিছিল, কিন্তু এই ডাটাবোৰে ডাইৰেক্টলি ফটো এখন ওলোৱাত হেল্প কৰা নাছিল। 4টা ভিন্ন গ্ৰুপে কেইবামাহলৈও টেলিস্কোপৰ ডাটাবোৰৰ সহায়ত সেই ডাটাবোৰক ৰিপ্ৰেজেণ্ট কৰা এখন ফটো জেনেৰেট কৰিছিল, আৰু এই সকলোবোৰ কষ্টৰ ৰিজাল্ট আছিল এইটো। ছবিখনৰ চাৰিওফালে থকা উজ্জ্বল অংশটো হৈছে ইভেণ্ট হৰাইজনৰ বাহিৰত তীব্ৰ গতিত ঘূৰি থকা পদাৰ্থ আৰু পোহৰ। এই পদাৰ্থবোৰে আমাৰ ফালে গতি কৰি থকা অংশত ইয়াক অধিক উজ্জ্বল দেখা গৈছে। মাজৰ অন্ধকাৰ অংশত আছে ইভেণ্ট হৰাইজন আৰু এটা অংশ য'ত পোহৰ ব্লেক হোলৰ ভিতৰলৈ সোমাই নাযায়, কিন্তু ইয়াক এৰিও আহিব নোৱাৰে, যেন ই এক কক্ষপথহে ফ'ল' কৰি আছে। পিছে এই ছবিৰ গুৰুত্ব কি? ব্লেক হোলৰ ছবিখনত দেখা দিয়া বৈশিষ্ট্যসমূহে পুনৰ আইনষ্টাইনৰ থিয়ৰীক সত্য প্ৰতিপন্ন কৰিলে। অৰ্থাৎ আইনষ্টাইনৰ জেনেৰেল ৰিলেটিভিটিয়ে এই ছবিখনৰ লগতে এক অন্য পৰীক্ষাত উত্তীৰ্ণ হ'ল। তাৰ লগতে মানৱ সভ্যতাই অনুভৱ কৰিলে মহাকাশৰ এক এনে অংশ য'লৈ হয়তো কোনো আগতে জুমি চোৱা নাছিল।